এনেকৈ ঘৰত থাকিলে নহ'ব, তাক পইচাটো দিব লাগিব মই। ক'ৰবাত কাম এটা বিচাৰি যাওঁ ৰ মই। শুনো তই ঘৰত থাকিবি, মই কিবা কাম পাওঁ নেকি বিচাৰি যাওঁ ৰচোন। হ'ব যা। কৃষ্ণ দেহ ক'ত যা? ওলাই আছোঁ তই অলপ। বহুত টেনশ্যনত যি। ঐ ভাই, বহুত টেনশ্যন ক'ৰবাত যাওঁ ৰচোন, কাম পাওঁ নেকি বিচাৰি যাওঁ ৰ। হয় নেকি? এই লকডাউনতনো ক'ত কাম পাবি? যাচো যা তথাপিও পাবও পাৰা। দে পিছে থাক তই, মই আহোঁ দে। দে এখন দোকানততো মানুহ আছে, সেইখনতে সুধি চাওঁ ৰ। দাদা কাম হ'ব নেকি বাৰু দোকান? কাম নাই কাম মানে কৰ্মচাৰী বহুত আছে অলৰেডি। কৰোণাৰ সময় না, কামত ইমান মানুহ ৰখা নাই। তুমি এটা কাম কৰা, এই ডিজাইনৰ দোকানত একবাৰ চেষ্টা কৰিছ, তাতে পাবা কিজানি ইয়াতে মানুহ বিচাৰি আছিল। যাওক পিছে। তাতে চোৱাচোন। দাদা আপোনাৰ দোকান কাম কৰা মানুহ লাগব নেকি? ভাইটি মোৰ দোকানত কাম কৰা ল'ৰা আছে। হয় নেকি? হ'ব দিয়ক পিছে। ঠিক আছে দিয়া। কোনেনো ফোন কৰিলে? হেল্ল'। ঐ কৃষ্ণ, তোৰ পইচা যোগাৰ হৈছেনে নাই? মোক পইচা লাগে সোনকালে। হ'ব দে, পইচাটো মই যোগাৰ কৰি আছোঁ ৰ। মোক আজিও পইচা লাগে, তই যি কৰা কৰ। কি কৰোঁ ইও পইচাটো সুধিলা, দোকানে একবাৰ জোৰকৈ সুধিয়ে চাওঁ ৰ। দা দে কোৱাচোন। মই বহুত বিপদত পৰিছোঁ। হয় নেকি? বহুত জেগাত কাম বিচাৰিলোঁ, ক'তো কাম পোৱা নাই। আপুনি কিবা এটা কৰক। ভাইটি মোৰ দোকানত কাম কৰা ল'ৰা আছে, মোক কাম কৰা ল'ৰা লগা নাই। যদি তুমি বিপদত পৰিছা, তোমাক কেইদিনমানৰ কাৰণে কামত ৰাখি দিওঁ, কিন্তু তাৰপিছত তুমি নিজে কাম বিচাৰি ল'ব লাগিব। তাৰমানে মোক ইমান কাম কৰা ল'ৰা নালাগে, বুজিছা? হ'ব দিয়ক পিছে, কালিৰ পৰা আহিম নেকি? ঠিক আছে, আহিবা কালিৰ পৰা। একলা একলা থাকি ভালো লগা নাই, দাদাও ঘৰত নাই। লিপিকাৰ বহীটো মোৰ তাত আছে, দিয়ে আহোঁ। যাওঁৱে ৰ, দাদা আহে মানে। মই টিভিক ফোন কৰি কৈ দিব লাগিল সোনকালে এই যাই থকাৰ কথা। হেল্ল' মতিবিৰি। ক ক'ত আছা তই? আমি আড্ডাতে আছোঁ। মই যে কৈছিলোঁ ছোৱালীটোৰ কথা উঠাৰ কথাটো, অঁ ছোৱালীটো চকৰ ফালে যাই আছে, দলংখন পাইছে কিজানি, উঠাই ল তই। ঠিক আছে আমি যাই জলদি আছোঁ। কৰ। দে ক। তহঁতে ওলাই গৈছেনে নাই? আমি আহি ৰখি আছোঁ ইয়াত। মই যে ছোৱালীটোৰ কথা ক'লোঁ ন, তাইৰ ফটো মই তোৰ তাত দি দিছোঁ, চাই ল জল্দি। চাই লৈ কিনে উঠাই ল তাইক। আৰু তাৰ দাদীয়েকক খালি ইয়াতে আহিব নিদিবি, সোনকালে পইচা লৈ আহিব দিবি। দে ফটোখন চাই মই কৈ আছোঁ। এইবাৰ অলপ মোটা দান পাওঁ যেন লাগছি ৰ। হয়, এই যদি ছোৱালী চাই ল, উঠাব লাগে। বল। ঐ এইজনী ছোৱালী নেকি? বল উঠাও। হয় বছ, কাবুল।
আবে ঐ কালিয়া ছোৱালী তাৰে ফোন লগা অ'কে বছ লগাই আছোঁ মন কি কৰিছে বছ মোক দে তহঁতে কথা পাতিব নালাগে ঔ ধুজা চুজা মাৰা দেখোন মনো ক'ত গৈছে অ মনো ক'তনো গেলে হেল্ল' আবে ঐ তোৰ ভণ্টিক লাগি যদি 50,000 টকা লৈ আহ মই লোকেশ্যন পঠাই আছোঁ সেই লোকেশ্যন মতে আহি যাবি শুনিছনে নাই ক'ৰ পৰা ফোন কৰিছে কোন হয় ক'ত আছে মোৰ ভণ্টি পিছত গম পাবি সেইবোৰ এতিয়া ফোন ৰাখ হে চালা কি হৈ গ'লে মোৰ এইগিলা বৰ বিপদত পৰিলোৱে মই কি হ'ব এতিয়া মই ইমান পইচা ক'ৰ পৰাই যোগাৰ কৰোঁ